Hello viewers, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল শ্ৰৱণ আৰু হিমাক্ষী। আজিৰ ভিডিঅ'টো আমি বনাব লৈছোঁ উদয়পুৰৰ ওপৰত। উদয়পুৰ দ্য চিটি অফ লেকছ, ৰাজস্থানত অৱস্থিত। এয়া আমি আহমেদাবাদৰ পৰা আৰম্ভ কৰি আমাৰ যাত্ৰা উদয়পুৰ। আমি ৰাতিপুৱা 6:30 বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু উদয়পুৰ গৈ পাইছিলোঁ প্ৰায় 12টামান বজাত, 12টা চাৰে 12টা বজাত। আৰু আমি বাছ জাৰ্ণি কৰিছিলোঁ। আমাৰ বাছ আছিল শ্ৰীনাথ চলিকেৰ ট্ৰেভেল এজেঞ্চি, ৰিনাউণ্ড ট্ৰেভেল এজেঞ্চি হয়। আৰু কমফৰ্টেবল বাছ জাৰ্ণি এইবিলাক কোনো অসুবিধা পোৱা নাছিলোঁ। আহমেদাবাদৰ পৰা উদয়পুৰলৈ টোটেল ডিষ্টেঞ্চ হৈছে আপোনাৰ 265 কিলোমিটাৰ আৰু 5 ঘণ্টা সময় লাগে সেই জাৰ্ণিটো কমপ্লিট কৰিবলৈ। আমি বাছত লৈছিলোঁ চাহিবাগ বুলি জেগাডোখৰ আহমেদাবাদৰ। চাহিবাগ নমস্তে চাৰ্কেল সেই জেগাডোখৰৰ পৰা আমি বাছত এই যাত্ৰা আমাৰ চলি আছে উদয়পুৰ অভিমুখে। আমাৰ এটা মিছকনচেপশ্যন আছিল যে ৰাজস্থান বুলি ক'লেই যে পৰিৱেশ তেনেকুৱা নহয়। ৰাজস্থানত itinerary আছে, আপোনালোকে ৰাজস্থানত উদয়পুৰৰ বিভিন্ন অৱস্থাত অতি ধুনীয়া মনোমোহা পৰিৱেশ তাৰ মাজেৰে আমাৰ জাৰ্ণি চলি আছে। যিহেতু আমি খুব ৰাতিপুৱা আহিছিলোঁ, আমি একো নোখোৱাকৈ আহিছিলোঁ, কিন্তু ভাগ্য ভাল যে এঠাইত ৰখাইছিলে, জেগাডোখৰ নামটো পাহৰিলোঁ। তাতে আমি চাহ তাৰ কিবাকিবি লাইট স্নেক কৰি আমাৰ জাৰ্ণি আৰম্ভ কৰিছিলোঁ। উদয়পুৰখন প্ৰাচীন এখন চহৰ। এই প্ৰাচীন মেৱাৰ ৰাজ্যৰ ৰাজধানী আছিল। আৰু এয়া আমি আহি পালোহি উদয়পুৰত আমাৰ নিৰ্ধাৰিত হোটেল, যিখন আমি আগতীয়াকৈ অনলাইনত বুক কৰি ৰাখিছিলোঁ। গো আই বি ব'ত মই আগতেও কৈছোঁ যে মই গো আই বি ব'ত প্ৰিফাৰ কৰোঁ যিকোনো অনলাইন বুকিঙৰ কাৰণে। পৰিৱেশটো অতি ধুনীয়া। যিডোখৰ জেগাত আমি আছিলোঁ লোকেলিটিটো ভাল। হোটেলখনৰ নাম হৈছে হোটেল নিকাঞ্চি। আপোনালোকে চাব পাৰে, অনলাইন ৰিভিউ চাব পাৰে। কেতিয়াবা যদি যায় এখন হোটেলত থাকিব পাৰে। মই ফুলি ৰিকমেণ্ড কৰিছোঁ। ফেমিলি হোটেল, ইয়াৰ ছাৰ্ভিচ ভাল পাব, খোৱা ভাল। সকলো ক্ষেত্ৰত বিশেষকৈ যদি কেঁচুৱা লৈ যায়, ফেমিলি লৈ যায়, থাকি বৰ ভাল পাব। উদয়পুৰখনক চিটি অফ লেকছ বুলি কোৱা হয়। ইয়াত কেইবাটাও লেক আছে আৰু বহুতো ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি ৰাজপ্ৰসাদ আছে। আমি যিহেতু ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ, এয়া হৈছে হোটেলৰ ওপৰত ৰুফটপ ৰেষ্টুৰেণ্ট নিকাঞ্চিৰ ওপৰত। আমি তাতে গৈ পোৱাৰ লগে লগে অৰ্ডাৰ কৰি আমাৰ লাঞ্চ কৰি লৈছিলোঁ। ৰুফটপ ৰেষ্টুৰেণ্টখনো অতি ধুনীয়া, মুকলি আপোনালোকে দেখিবলৈ পাইছে। তাতে ৰাতিও ভাল লাগে, লাইটিং থাকে আৰু এনি টাইম এটা বতাহ বলি থাকে, ফ্ৰেছ এয়াৰ। যিহেতু আমাৰ আৰু যদি আপুনি উদয়পুৰ যায় তেতিয়াহ'লে মনত ৰাখিব যে আপোনালোকৰ টাইমিংটো মিড ছেপ্টেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত কিন্তু যাব। গৰম দিনত নাযাব, তাত গৰম বেছি হয় বা বৰষুণ হ'লেও বৰষুণ বেছি হয়। গতিকে এই সময়খিনিলৈকে যাব, এইটো পাৰফেক্ট টাইম বুলি ধৰা হয়। আমি যিহেতু হোটেলখন লওঁতেই বুক কৰোঁতে আমাৰ ব্ৰেকফাষ্টটো ইনক্লুড কৰি লৈছিলোঁ অপশ্যনত, অনলাইনত পাৰি তেনেকৈ। গতিকে আমাৰ ব্ৰেকফাষ্টটো কমপ্লিমেণ্টাৰী আছিল আৰু ব্ৰেকফাষ্টটো আমি ভাল পাইছিলোঁ। বুফে ব্ৰেকফাষ্ট আছিল, গতিকে তাত আনলিমিটেড আমি যি খাওঁ অপশ্যন, পৰঠা পুৰি যি থাকে তেওঁলোকৰ মেনুত সেইমতে আমাক দিছিলে বুফে ব্ৰেকফাষ্ট। আমি হোটেলৰ পৰা প্ৰথম দুদিনীয়া আছিলোঁ তাতে। প্ৰথম দিনাখন গৈছিলোঁ ফাৰ্ষ্ট আমাৰ চেলিব্ৰেশ্যন মললৈ যোৱাৰ এটা কাৰণ আছিল যে সেইদিনাখন অলপ পাতলীয়া বৰষুণ আছিল আৰু বৰষুণৰ কাৰণে যিহেতু আমি আউটডোৰ এক্টিভিটিছবোৰ কৰিবলৈ অলপ দিগদাৰ হয়, গতিকে আমি ফাৰ্ষ্ট মললৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। মলটো বহুত ধুনীয়া, তাৰ চহৰখনৰ লগত খাপ খোৱাকৈ আৰ্কিটেকচাৰটো ঠিক তেনেকুৱা ধৰণে ৰাজমহলৰ নিচিনাকৈ এটা আৰ্কিটেকচাৰ বনাইছে। যিটো চেলিব্ৰেশ্যন মল, এইটো আটাইতকৈ ডাঙৰ মল তাতে, আৰু 2011ত ইয়াক এষ্টাব্লিছ কৰিছিলে। তাৰ পৰা ওলাই আমি গৈছিলোঁ চহেলিয়কী বাৰী আপুনি যাব পাৰে। এখন গাৰ্ডেন হয়। ইয়াক মহাৰাণা সংগ্ৰাম সিঙে বনাইছিলে। সেইদিনাখন অলপ বৰষুণ দি আছিল আৰু আপোনালোকে যদি যায় তাত এটা পদুমৰ পুখুৰী দেখা পাব, এটা ধুনীয়াকৈ ৰাখিছে। আৰু কিছু মাৰ্বল আৰ্কিটেকচাৰ দেখিব, মাৰ্বলেৰে বনোৱা জীৱ জন্তু, যেনে এটা হাতী আছে, মাৰ্বল এলিফেণ্ট আছে তাৰ ভিতৰত। পানীৰ ফোৱাৰা দেখা পাব, যিটো ফাউণ্টেইন, ভাল লাগে। আপোনালোকে যদি উদয়পুৰ যায় নিশ্চয় চহেলিয়কী বাৰী তালৈ যাব। তাৰ পৰা আমি বাহিৰে গৈছিলোঁ ফতেহসাগৰ লেক। এইটো এটা বিশাল আকৃতিৰ লেক, ফ্ৰেছ ৱাটাৰ লেক হয়। কিন্তু আমি জানি আচৰিত হৈছিলোঁ যে এইটো এটা আৰ্টিফিচিয়েল লেক হয়। ইয়াক খন্দুৱা হৈছিলে মহাৰাণা ফতেহ সিঙে
তেওঁ উদয়পুৰ আৰু মেৱাৰৰ ৰজা আছিল আৰু 1680 এক বনোৱা হৈছিল। ইয়াৰ চিটি পেলেচলৈ যোৱা যিটো আটাইতকৈ ডাঙৰ পেলেচ তাৰে মেৱাৰ ৰাজ্যৰ ৰাজপ্ৰসাদ ৰজাৰ তালৈ গৈছিলোঁ। তাত যদি যায় টিকেটৰ 300 ৰুপিজকৈ লয় পাৰ পাৰ্চন টিকেটৰ দাম, আৰু যদি ছিনিয়ৰ চিটিজেন হ'লে 200ত আপোনালোকে পাব ডিছকাউণ্ট ৰেটত, কিন্তু আপোনালোকে প্ৰুফ দিব পাৰিব লাগিব ডেট অফ বাৰ্থৰ যে আপোনালোক ছিনিয়ৰ চিটিজেন হয়, আৰু চাইল্ডৰ তেনেকৈ ডিছকাউণ্ট ৰেট পোৱা যায়। চিটি পেলেচটো ইমানেই ডাঙৰ, ইমানেই বিশাল আকৃতিৰ যে ইয়াক বনাই সম্পূৰ্ণ হওঁতে প্ৰায় 400 বছৰ লাগিছিল। ইয়াৰ কাম আৰম্ভ কৰিছিলে 1553 মহাৰাণা উদয় সিঙে, আৰু বাকী কেইবাজনো ৰজা মহাৰাজাৰ দিনত পাৰ হৈহে মেৱাৰ ডাইনেষ্টিৰ ৰজাসকলৰ দিনবোৰ পাৰ হৈ এইটো সম্পূৰ্ণ হৈ উঠিছিল। গতিকে আপোনালোকে ভাবি চাওক এইটো কিমান বিশাল, যাক নেকি আপোনাৰ সম্পূৰ্ণকৈ ঘূৰিবলৈ এটা দিন সম্পূৰ্ণ লাগিব। কিন্তু আমি যিহেতু ইমান সময় আমাৰ তাত নাছিল, আমি খুব কম সময় 1.5 ঘণ্টামান তাত আছিলোঁ, কিন্তু 1.5 ঘণ্টাত তাক আমি চাই শেষ কৰিব পৰা নাছিলোঁ। আপুনি যদি খুটি নাটি ভালকৈ চাই, আপুনি যদি ইতিহাসৰ ছাত্ৰ বা হিষ্ট্ৰী ভাল পায়, ইণ্ডিয়ান হিষ্ট্ৰী, আপোনালোকে গ'লে তাত প্ৰচুৰ সমল পাব, ষ্টাডিৰ কাৰণে, জানিবৰ কাৰণে বহুত সমল পাব। ইয়াতে এইটো ৰাজস্থানী ৰাজপুত আৰ্কিটেকচাৰটো আপোনালোকে দেখা পাব। এইটো ৰাজস্থানৰ ভিতৰত লাৰ্জেষ্ট আৰু ইণ্ডিয়াৰো আটাইতকৈ ধুনীয়া ৰাজপ্ৰসাদ পেলেচ। জয়পুৰতো আছে চিটি পেলেচ, কিন্তু এইটো বেছি ধুনীয়া। হিন্দী চিনেমাবোৰতো দেখা যায় শ্বুটিঙত, আৰু হলিউডৰ জেমছ বণ্ডৰ চিনেমাটো আছিলে। এইটো লেক পিছলা আপোনালোকে দেখি আছে, লেক পিছলা। এইটো আমি বাগৰকি হাভেলিৰ পৰা শ্বুট কৰিছিলোঁ। তাৰ কাষত এটা ঘাট আছে, আপোনালোকে দেখিছে মানুহবোৰ আছে, এইটো গাংগৰী ঘাট বুলি কয়। তাত বাগৰকি হাভেলিৰ সন্মুখৰ এইটো মিউজিয়াম। অমৰচন্দ বডৱা তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে মেৱাৰৰ, 18th century তেওঁ বনাইছিলে। এইটো লেক পিছলাৰে দৃশ্য, অন্য এটা ৰাস্তাইদি গৈ পেলাই যাব পাৰি, তাত ব'টিং হয়, আপোনালোকে তাত চাব পাৰিব। লেক পিছলাটো এখন গাঁও, পিছলি ভিলেজ বুলি, তাৰ নামতে এইটো পিছলাৰ দিয়া হৈছিলে। এইটো কিন্তু এটা আৰ্টিফিচিয়েল লেক খন্দোৱা হৈছিলে 1362 আৰু ইয়াৰ টোটেল এৰিয়া হৈছে 6.96 স্কোৱাৰ কিলোমিটাৰ। খুব বিশাল, বহুত ডাঙৰ এইবিলাক লেক, আপুনি নদী বুলিয়েই ভাবিব, ডাঙৰ ডাঙৰ। আৰু বাগৰকি হাভেলিৰ আপোনালোকৰ এণ্ট্ৰি টাইমিং 10টাৰ পৰা 5টালৈকে 40 ৰুপিজ নে 50 ৰুপিজ আছিলে টিকেটৰ প্ৰাইচ লয়। মেৱাৰ ডাইনেষ্টিৰ পেইণ্টিংছ, কালাৰ গ্লাছৰ আৰ্কিটেকচাৰ, দুৱাৰ খিৰিকী এইবোৰ তাত দেখা যায়। তাৰপৰা আমি গৈছিলোঁ সজ্জনগড় বায়'লজিকেল পাৰ্ক। যিহেতু আমাৰ হাতত সময়ৰ অলপ নাটনি হৈছিল, গতিকে আমি মনচুন পেলেচ যাব নোৱাৰিলোঁ, আৰু তাৰ একেটা ৰাস্তাতে সজ্জনগড়ত এখন জুলজিকেল গাৰ্ডেন, আমি তাত সোমাইছিলোঁ। এখন 2015ত ইন'গ্ৰেট কৰা হৈছে। ইয়াৰ টোটেল এৰিয়া হৈছে আপোনাৰ 36 হেক্টৰ। তাত এটা বস্তু ভাল লাগিল যে জীৱ জন্তুবোৰ যিমানবোৰ আছে, সিহঁতক নিজৰ যিটো নেচাৰেল হেবিটেট, ঠিক সেইমতে সিহঁতক থাকিবলৈ দিয়া হৈছে, যে সিহঁতৰ ওপৰত কোনো ধৰা বন্ধাকৈ কিছুমান বন্ধনৰ মাজত বা কেজৰ মাজত তেনেকুৱাকৈ ৰাখিটো আমি দেখা নাছিলোঁ। বাঘেই হওক, সিংহই হওক, এটা বিশেষ আৰ্কিটেকচাৰ থ্ৰুৱেদি তেওঁলোকক নেচাৰেল হেবিটেটত থাকিবলৈ সুবিধা কৰি দিয়া হৈছে। সেই বস্তুটো চাই আমাৰ ভাল লাগিল। তাত যিমানবোৰ জীৱ জন্তু দেখিলোঁ, তাৰ ভিতৰত হিমালয়ান ব্লেক বিয়েৰ, টাইগাৰ, লায়ন, হাইনা আছিল, আমাৰ কেটলা পৰ্কিউপাইন, শিয়াল, কুকুনিচিয়া বাঘ, ক্ৰক'ডাইল, সেইবোৰ দেখিলোঁ। আৰু তাত ঘূৰা ফুৰা কৰিবৰ কাৰণে কি হয়, আপোনালোকে গল্ফ কাৰ্ট পায় ভিতৰত। খোজকাঢ়িতো ইমান দূৰ জাৰ্ণি কৰিব নোৱাৰে, যোনে খোজকাঢ়িব পাৰে তেওঁলোকৰ কাৰণে অসুবিধা নাই, যিহেতু এৰিয়াটো বহুত ডাঙৰ। গতিকে আমাৰ কি সুবিধা হোৱাকৈ আমি গল্ফ কাৰ্টত গৈছিলোঁ। তাৰ কাৰণে এক্সট্ৰা চাৰ্জ দিব লাগে। এনেই এণ্ট্ৰি টিকেটৰ দাম হৈছে আপোনাৰ 40 টকা, আৰু এইটো 9টা বজাৰ পৰা 5টালৈকে খোলা থাকে। গল্ফ কাৰ্টখন আমাৰ ইয়াৰে ই ৰিক্সাবোৰৰ দৰে বেটাৰী চালিত, এইটো ইক' ফ্ৰেণ্ডলি হয়, যাতে তাৰ ভিতৰত ডিজেল বা পেট্ৰল চালিত গাড়ী চলিবলৈ নিদিয়ে। এইখন কিন্তু মঙলবাৰে বন্ধ থাকে, সপ্তাহৰ এটা দিন বন্ধ থাকে। আপোনালোকে এইটো বস্তু চাব। উদয়পুৰত গ'লে আৰু কেইবাটাও জেগা আছিলে চাবলগীয়া, দুদিনত আমাৰ সম্পূৰ্ণ নহ'ল। উদয়পুৰত যাবলৈ হ'লে আপোনালোকে 3 দিনমান সময় ল'লে ভাল, আপোনালোকৰ সম্পূৰ্ণ খুটি নাটি মাৰি আপোনালোকে চাব পাৰিব, যিহেতু উদয়পুৰত চাবলগীয়া বহুত আছে।
কিন্তু চহৰখন সেই হিচাপে ইমান বেছি ডেভেলপ নহয় মই দেখিলোঁ, বা হয়তো তাত টুৰিষ্ট স্পট হিচাপে প্ৰাচীনত যেনেকুৱাকৈ আছিল ৰজা মহাৰজাৰ দিনত তেনেকৈ ৰাস্তাবোৰ ঠেক ঠেক, দোকানবোৰ ৰাস্তাবোৰ ঠেক ঠিক তেনেকৈ বনোৱা হৈছে। আপোনালোকে আমাৰ ইয়াত যেনেকৈ মডাৰ্ণ ৰোডছবোৰ যেনেকুৱা আহল বহল তেনেকুৱা নহয় মানে চিটিলৈ যোৱা জেগাখিনিত। হয়তো তাক সেইদৰে থাকি যাবলৈ দিয়া হৈছে, সেইকাৰণেও ৰাখিব পাৰে, কিন্তু তাত ভাল লাগে পৰিৱেশটো। আৰু ভাৰতৰ ভিতৰতে এখন অতি ভাল লগা সুন্দৰ পৰ্যটকৰ কাৰণে আকৰ্ষণীয় স্থান উদয়পুৰ। তাৰ পৰা আমি আকৌ গ'লোঁ ফতেহসাগৰ লেকৰ কাষতে আছে আণ্ডাৰ দ্য ছান একুৱাৰিয়াম। এইটো ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ পাব্লিক গেলেৰী একুৱাৰিয়াম হয়, আৰু ইয়াতো আপোনাৰ টিকেট প্ৰাইচ আছে 150K, আৰু 1 বছৰীয়া শিশুৰ ওপৰত সকলোকে টিকেট লাগে বাধ্যতামূলক তাতে। গতিকে আমাৰ ছোৱালীৰ কাৰণেও আমি টিকেট ল'বলগীয়া হৈছিল। ইয়াত কি হয়, আপুনি সাগৰৰ তলৰ পৃথিৱীখন দেখা পাব, আৰু ইয়াত প্ৰায় 180 বিধ 180 স্পেচিছ আছে মাছৰ, আৰু এই মাছবোৰ অকল ভাৰতৰে নহয়, পৃথিৱীৰ যিকোনো জেগাৰ যিবোৰ মাছ আছে, পপুলাৰ ফিছ আছে, মানুহে জানে, সেই মাছবোৰ ইয়াত ৰখা হৈছে সংগ্ৰহ কৰি পেলাই। আৰু বায়'ডাইভাৰ্চিটিটো যিটো সেইধৰণে মেইনটেইন কৰি মানুহক দেখুওৱা হৈছে যে সাগৰৰ তলৰ পৃথিৱীখন কেনেকুৱা। যিবিলাক মানুহে সাগৰ ভাল পায়, সাগৰৰ তলৰ পৃথিৱীখন চাব বিচাৰে, তেওঁলোকে যদি এই একুৱাৰিয়ামটোলৈ আহে তেওঁলোকে বহুত ভাল পাব। গতিকে আপুনিও যদি ভাল পায় আপুনি যাব পাৰে। ইয়াত এক্সট্ৰা কিছুমান সুবিধাও আছে, যেনে ফুড স্পা আছে, ফিছ স্পা আছে, সেইবোৰ এক্সট্ৰা চাৰ্জ আছে ভিতৰত, সেইখিনি প্ৰাইভেটলি মেইনটেইন কৰিছে, কিন্তু আপোনালোকে গৈ ভাল পাব, চাব পাৰে। এইটো উদয়পুৰৰ এটা অতি ধুনীয়া জেগা, আপোনাৰ ফতেহসাগৰৰ অপজিটতে আছে। আৰু ইয়াৰ বাহিৰত কি হয়, এটা অতি সুন্দৰ জেগা আছে, কিন্তু সেইটো এটা ৱাকিং জ'ন। ফতেহসাগৰে এটা ছাইডত আপোনাৰ গাড়ী মটৰ চলে, এটা ছাইডে এইটো ৱাকিং জ'ন ৰাখিছে এই একুৱাৰিয়ামটোৰ কাষতে। ইয়াত কিয় ৱাকিং জ'ন ৰাখিছে, তাত গাড়ী মটৰ চলিব নিদিয়ে। আবেলি কি হয়, তাতে মানুহখিনি, তাৰ লোকেল যিখিনি মানুহ আছে তেওঁলোকে যায়, গৈ তাতে মুকলি বতাহ খায়, এক্সাৰচাইজ কৰে, মানে খোজ কাঢ়ে, স্বাস্থ্যৰ যত্ন লয়। সেইখিনিৰ কাৰণে এই চৰকাৰে তাত এই জেগাটো সেইদৰে মেইনটেইন কৰি ৰাখিছে। আৰু তাতে যিটো ছানছেট আছে ফতেহসাগৰ লেকত, সেই ছানছেটটো চাবলৈ বহুত মানুহ যায়। আমাৰো ইমান ভাল লাগিলে যে আমি ছানছেটটো দেখা পালোঁ, আৰু যিটো তাত পোহৰ পৰে গোটেই হ্ৰদখন, ফতেহসাগৰ যিটো হ্ৰদ আছে গোটেই হ্ৰদখন ৰঙা হৈ যায়, পানীখিনি ভাল লাগে। বেলি ডুবা দৃশ্যটো চাই, বেলি ডুবা চাই এনেও ভাল লাগে। আৰু যিটো বতাহ বলি থাকে ফিৰফিৰা এনি টাইম, সেইটো গা মন শিহৰিত হৈ যায়, যে খুব ভাল লাগিলে সেই জেগাডোখৰ। কিন্তু সময় কম আছিল, যিহেতু আমি সেইদিনাখন ৰাতি আমাৰ জয়পুৰলৈ যাত্ৰা আছে, উদয়পুৰত আমি 2 দিন থাকিছিলোঁ। সেই 2 দিনত ভাল লাগিল। খোৱা বোৱা পাৰিলে আপোনালোকে অনলাইন দিব, বা যিখন হোটেলত থাকে তাতেই খাব, বা তাত অলপ বিচাৰিবলৈ গধূলি হ'লে দিগদাৰ, চিটিখন যিহেতু ইমান ডাঙৰ নহয়। গতিকে আমি গধূলি ইমান বিচৰা নাছিলোঁ, কিন্তু দিনত পায় আপুনি ইফালে ইফালে গ'লে টুৰিষ্ট স্পটৰ ওচৰত এইখিনি জেগা আপোনালোকে দেখিব। এইটো ৱাকিং জ'ন, ইয়াতে আমি খোজকাঢ়ি অলপ সময় অতিবাহিত কৰিছিলোঁ। আৰু বহুতো মানুহ দেখি পাব, তেওঁলোকে চহৰৰ মানুহসকলে দিনটো কাম কৰি আবেলি সময়ত মনৰ ৰিলেক্সেশ্যনৰ কাৰণে আহি এই ৱাকিং জ'নৰ ওচৰত আহি বহি পেলাই সকলোৱে তাৰ উপভোগ কৰে দৃশ্য। আপোনালোকে পানীখিনি দেখিছে, খেলি থাকে, বতাহ ইমান বেছি। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। ইয়াত কিছুমান ষ্টিল ফটোগ্ৰাফ সংলগ্ন কৰি দিছোঁ, যাতে আমাৰ মেমৰি যিখিনি আমি কেপচাৰ কৰিছিলোঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি সঁচাকৈ ভাল পাইছে, আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব, আমাক ছাপোৰ্ট কৰিব, যাতে আমি আৰু ভাল ভাল কণ্টেণ্ট লৈ ভিডিঅ' বনাব পাৰোঁ। আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। থেংক ইউ। আকৌ লগ পাম।